নমস্কাৰ মই ফাৰ্মাসিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ অফ ফাৰ্মাসিষ্ট নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ব্ৰেনলিয়া টনিকটোৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। এইখিনিতে এটা কথা উল্লেখ কৰি থোৱা ভাল হ'ব যে এই ভিডিঅ'টো কোনো প্ৰডাক্টৰ প্ৰমোশ্যন ভিডিঅ' নহয়। বহুতো ছাত্ৰ ছাত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে আমাক প্ৰায় প্ৰশ্ন কৰে যে ছাত্ৰ ছাত্ৰীবোৰৰ পঢ়াত ফ'কাছ কমি গৈছে, কনচেনট্ৰেশ্যন কমি গৈছে, তেওঁলোকৰ পঢ়া বস্তুবোৰ ভালকৈ মনত নাথাকে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে বা ৰাতিলৈকে তেওঁলোকে পঢ়া কামত ব্যস্ত থাকে, কিন্তু পঢ়াবোৰ ভালকৈ মনত নাথাকে, তেওঁলোকে এংজাইটি বা ডিপ্ৰেশ্যনত ভোগে। এই সকলোবোৰ সমস্যাৰ ওপৰত ভিত্তি কৰি আজিৰ এই ভিডিঅ'টো আমি বনাবলৈ লৈছোঁ। এই ভিডিঅ'টোত ব্ৰেনলিয়া টনিকৰ মেনুফেকচাৰিং কোম্পানী কি, ইয়াৰ বৰ্তমান প্ৰাইচ কিমান, ইয়াত কি কি ইনগ্ৰেডিয়েণ্ট থাকে, কি কি কম্পজিশ্যনেৰে ব্ৰেনলিয়া টনিকটো বনোৱা হৈছে, প্ৰত্যেকটো ইনগ্ৰেডিয়েণ্টৰ কাম কি, ইয়াৰ কিবা ছাইড ইফেক্ট আছে নেকি, কোন কোন ব্যক্তিয়ে ইয়াক খাব পাৰে, কোনে খাব নোৱাৰে, আৰু খালে কিবা ছাইড ইফেক্ট হ'ব পাৰে নেকি, আৰু যদি খায় কিমান পৰিমাণে খাব লাগিব, এই আটাইবোৰ কথা এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম। অনুগ্ৰহ কৰি আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব, আৰু যদিও এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ব্ৰেনলিয়া টনিকটোৰ মেনুফেকচাৰিং কোম্পানী হ'ল ব্ৰেনলিয়া কেমিকেল ৱৰ্কছ, আৰু বৰ্তমান জুলাই 2024ত ইয়াৰ যিটো 200 ml বটল আছে, এই 200 ml বটলটোৰ মূল্য হ'ল 275 ৰুপিজ, আৰু যিটো 100 ml বটল আছে এই 100 ml বটলটোৰ মূল্য হ'ল 160 ৰুপিজ। দামটো দেখাত অলপ বেছি যেন লাগে, কিন্তু ইয়াৰ কাম চাই দাম, ইয়াৰ যিমান কাম আছে নহয় সেই কাম হিচাপতহে ইয়াৰ দামটো নিৰ্ধাৰণ কৰা হৈছে। হয়, ইয়াৰ পিছত আমি আহিছোঁ ব্ৰেনলিয়া টনিকটোত কি কি কম্পজিশ্যন থাকে, অৰ্থাৎ ইয়াত কি কি ইনগ্ৰেডিয়েণ্ট থাকে। ব্ৰেনলিয়া টনিকত যিকেইটা ইনগ্ৰেডিয়েণ্ট থাকে সেইকেইটাৰ নাম হ'ল চাটামুলি বা চাটাবৰী, বেৰেলা, অশ্বগন্ধা, জাষ্টিমধু, আলকুচি আৰু ব্ৰাহ্মী। ইয়াৰ যিটো প্ৰধান কম্পজিশ্যন হ'ল সেইটো হ'ল ব্ৰাহ্মী। এই ব্ৰাহ্মীৰ বিষয়ে কম বেছি পৰিমাণে আমি সকলোৱে জানো। এই ব্ৰাহ্মীটো বহুত পুৰণি কালৰ পৰা ব্যৱহৃত হৈ আহিছে, আৰু ইয়াৰ প্ৰধান কাম হ'ল আমাৰ স্মৃতিশক্তি বৰ্ধন কৰে, আৰু যিকোনো কামৰ ক্ষেত্ৰতে ই আমাক কি কৰে, ফ'কাছ বৃদ্ধি কৰে। ইয়াৰ পিছত থকা ইয়াত যিটো 2 নম্বৰ ইনগ্ৰেডিয়েণ্ট আছে, প্ৰধান ইনগ্ৰেডিয়েণ্ট, সেইটো হ'ল অশ্বগন্ধা। অশ্বগন্ধা প্ৰধান কাম হ'ল ই আমাক এংজাইটি আৰু ডিপ্ৰেশ্যনৰ পৰা ৰিলিফ প্ৰদান কৰে। আমি প্ৰায়ে দেখিছোঁ যে ল'ৰা ছোৱালীবোৰ ৰাতিপুৱাই উঠিলে টিউশ্যনত গ'ল, স্কুলত গ'ল, স্কুলৰ পৰা আহি আকৌ হোমৱৰ্ক থাকিলে, এইফালে মুখস্থ কৰিব লগা বস্তুবোৰ থাকে, এই গোটেইবিলাক কৰি থাকোঁতে তেওঁলোকৰ এংজাইটি আৰু ডিপ্ৰেশ্যন যথেষ্ট পৰিমাণে বাঢ়ি যায়। কিন্তু যেতিয়া তেওঁলোকে এই ব্ৰেনলিয়া চিৰাপটো লয় তেতিয়া যি এংজাইটি আৰু ডিপ্ৰেশ্যনৰ চিকাৰ হয় তাৰ পৰিমাণ বহুত পৰিমাণে কমি যায়। ইয়াৰ পিছত ইয়াত থকা 3 নম্বৰ অইন এটা মুখ্য উপাদান হ'ল চাটামুলি বা চাটাবৰী। এই চাটাবৰীৰ প্ৰধান কামটো হ'ল ই আমাক কি কৰে, যিটো মাইণ্ড আছে এই মাইণ্ডটোক সদায় ঠাণ্ডা কৰি ৰাখে। আৰু আপোনালোকে লক্ষ্য কৰিব, যেতিয়া ল'ৰা ছোৱালীৰ পৰীক্ষাৰ সময় আহে বা বেছিকৈ পঢ়িব লগা থাকে তেতিয়া তেওঁলোকৰ টোপনিটো কমি যায়। এই টোপনি কমি যোৱাৰ ফলত তেওঁলোকৰ কি হয়, যি পঢ়িব লগা থাকে পঢ়া বস্তুবিলাক ভালকৈ মনত নপৰে, ভালকৈ মুখস্থ কৰিব নোৱাৰে। এই যিটো চাটামুলি বা চাটাবৰী আছে ই আমাৰ যিটো নৰ্মেল শ্লিপ, সাধাৰণ টোপনি, এই টোপনিটো ই কি কৰি ৰাখে, মেইনটেইন কৰি ৰাখে। গতিকে ইয়াৰ আৰু এটা প্ৰধান কাম হ'ল ই আমাৰ যিটো ষ্টমাক এইলমেণ্ট আছে, অৰ্থাৎ পেটৰ সাধাৰণ কিছুমান গণ্ডগোলত প্ৰায় ল'ৰা ছোৱালীবিলাকে ভুগি থাকে, এই গণ্ডগোলবিলাকৰ পৰা ই আমাক কি কৰে, পৰিত্ৰাণ প্ৰদান কৰে। ইয়াৰ পিছত ব্ৰেনলিয়া টনিকত থকা অইন এটা ইয়াৰ মুখ্য কম্পজিশ্যন হ'ল জাষ্টিমধু। এই জাষ্টিমধুটো ইয়াত যথেষ্ট পৰিমাণে ভিটামিন বি, ই আৰু যিবিলাক আমাৰ শৰীৰৰ বাবে খনিজ পদাৰ্থৰ প্ৰয়োজন, মিনাৰেলছৰ প্ৰয়োজন, সেই মিনাৰেলছবিলাক ইয়াতে যথেষ্ট পৰিমাণে পোৱা যায় জাষ্টিমধুত। আৰু ই আমাক কি কৰে, যি এচিডিটিত ভুগি থাকে, হাৰ্টবাৰ্ণত ভুগি থাকে, অৰ্থাৎ গেষ্ট্ৰাইটিছত ভুগি থাকে, সেই গেষ্ট্ৰাইটিছৰ পৰা আমাক ই যথেষ্ট পৰিমাণে পৰিত্ৰাণ দিয়ে। ইয়াৰ পিছত ইয়াত যি আলকুচি আৰু বেৰেলা থাকে, এই আলকুচি আৰু বেৰেলাই আমাৰ যি নাৰ্ভাছ ছিষ্টেমক শক্তি প্ৰদান কৰে, অৰ্থাৎ
আমাৰ নাৰ্ভবিলাকক যথেষ্ট পৰিমাণে শক্তি প্ৰদান কৰে। সেয়েহে ল'ৰা ছোৱালীবিলাকে বা ছাত্ৰ ছাত্ৰীবিলাকে দেহত যথেষ্ট পৰিমাণে কি পায়? শক্তি পায়। এতিয়া আহিছোঁ আমি ব্ৰেনলে টনিকটো যে খাব, ইয়াক কেনেকৈ খাব। ব্ৰেনলে টনিকটো খোৱাৰ নিয়ম হ'ল, যদি কোনো ছাত্ৰ ছাত্ৰী 6 পৰা 12 বছৰৰ ভিতৰত হয়, 6 পৰা 12 বছৰৰ ভিতৰৰ ছাত্ৰ ছাত্ৰীবোৰে ইয়াক 5 ml কৈ দিনত 3 বাৰ খাব আৰু কিবা এটা আহাৰ খোৱাৰ পিছত খাব। আৰু এই 5 ml যে খাব, এই 5 ml টো অলপ পানীৰ লগত মিহলাই খাব। আৰু 12 বছৰৰ পৰা ওপৰ যিমান বয়স হওক তেওঁলোকে 10 ml কৈ দিনত 3 বাৰ ভাত খোৱাৰ পিছত অলপ পানীৰ লগত মিহলাই খাব। ইয়াক ব্ৰেনলে টনিকটো যিবিলাক নেকি ব্ৰেষ্ট ফিডিং ওমেন আছে আৰু প্ৰেগনেণ্ট ওমেন আছে তেওঁলোকক দিয়া নাযায়। আৰু ব্ৰেনলে টনিকটো যিহেতু এটা সম্পূৰ্ণ আয়ুৰ্বেদিক টনিক হয়, এতিয়ালৈকে ইয়াৰ কোনো নিৰ্দিষ্ট ছাইড ইফেক্টৰ কথা গম পোৱা হোৱা নাই। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো আপোনালোকৰ প্ৰিয়জনৰ মাজত শ্বেয়াৰ কৰিব, আৰু যদি এতিয়াও আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।